এটা চমু বাণিজ্যিক বিৰতিৰ পিছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে পৰ্যবেক্ষণ। আজিৰ পৰ্যবেক্ষণৰ বিষয়টো আপোনালোকে অনুভৱ কৰিছে, পৰীক্ষা বহু হয় চাকৰিৰ ক্ষেত্ৰত, নিয়োগৰ ক্ষেত্ৰখনৰ কথা কৈছোঁ, কিন্তু চাকৰি নহয়, মূৰকত গৈ চাকৰি নহয়। এই কথাখিনি অপ্ৰিয় হ'লেও সত্য। বহু বিভাগৰ বহু পৰীক্ষা অনুষ্ঠিত হৈছে চাকৰিৰ ক্ষেত্ৰত, কিন্তু যেতিয়াই নিয়োগৰ বা নিযুক্তিৰ সময় আহে তেতিয়াই দেখিবলৈ পোৱা যায় হয় কোনোবা আদালতলৈ গৈছে, হয় কোনোবাই আপত্তি দৰ্শাইছে, নহয় চৰকাৰে এই গোটেই বিষয়টো একাষৰীয়া কৰি ৰাখে। এই কথাখিনি কিন্তু আমি দেখি আহিছোঁ আৰু তথ্য সহকাৰে আপোনালোকেও বিগত সময়ছোৱাত আপোনালোকে প্ৰত্যক্ষ কৰিছে। মই ডেইজিৰ কাষলৈ আহিব খুজিছোঁ। ডেইজি, যিহেতু APSCৰ কথা মই আকৌ পাতিম, শৈলেন বৈশ্য ডাঙৰীয়া আছে যিহেতু, মই কিন্তু সকলো দিশ যিহেতু সামৰি ল'ব খুজিছোঁ। 1600 পদৰ কাৰণে নিযুক্তিৰ কাৰণে আপোনালোকক মতা হৈছিল, আপোনালোক আহিছিল, আপুনি চাকৰি কৰি আছিল হায়দৰাবাদত এটা প্ৰতিষ্ঠানত, আৰু তাৰ পৰা যেতিয়া আপুনি আহি যেতিয়া তাত পদত্যাগ কৰি আহিল, চাকৰি এৰি আহিল, ইয়াত আহি যিটো পৰিস্থিতিৰ মুখামুখি হ'ল, আজিৰ তাৰিখত চৰকাৰী পক্ষৰ মানুহ আছে, কিন্তু চৰকাৰৰ ঘৰৰ পৰা আপোনালোকক কি কোৱা হৈছে? সকলোতকৈ ডাঙৰ ভয়ানক পৰিস্থিতিটোৰ যদি সন্মুখীন হ'বলগীয়া হৈছে, তেনেহ'লে সেই আমি 1600ই সন্মুখীন হ'বলগীয়া হৈছে এই মুহূৰ্তত। 2019 চনৰ 13 জুনত ফৰেনাৰ ট্ৰিবিউনেলৰ বৈদেশিক ন্যায়াধিকৰণৰ ষ্টাফৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছিলে 2000 পোষ্টৰ কাৰণে। তাৰে 400 পোষ্ট আছিলে পিয়ন চকীদাৰৰ আৰু 1600 পোষ্ট আছিলে আপোনাৰ UDA LDA এনেধৰণৰ পোষ্টবোৰ আছিলে। সেই বিজ্ঞাপন যেতিয়া আমি দেখা পালোঁ হায়দৰাবাদত থাকি পেলাই, ভাবিলোঁ যে নিজৰ যদি অসমখনলৈ যাওঁ, নিজৰ জেগাটোলৈ যাওঁ, তেনেহ'লে অন্ততঃ নিজৰ জেগাটোৰ ডেভেলপমেণ্টটোৰ লগতে আমি নিজৰ ঘৰৰ মানুহখিনিকো ওচৰত পাম। বিপদে আপদে আমাৰ অসমখনত আমি অসমীয়াখিনি থাকিলে অন্ততঃ বিভিন্ন ক্ষেত্ৰত সহায় হয়। আৰু মই এজনী ছোৱালী, গতিকে মোৰ কাৰণে সুবিধা হয়, মই ঘৰৰ অকণমান ওচৰত থাকিলে বেছি সুবিধা। তেনেধৰণে ভাবি পেলাই যিহেতু চৰকাৰখন, আমি সোণোৱাল চৰকাৰৰ ওপৰত এটা আস্থা আছিলে, দেখিছিলোঁ যে যোৱা বছৰ APSC পৰীক্ষাও ভালকৈ পাতিছে, গতিকে ভাবিছিলোঁ এইবাৰ যি হ'ব সকলোবোৰ ভাল কিবা এটা হ'ব। সেইটো ভাবিয়ে ইমান দিনে আমি কোনো ধৰণৰ পৰীক্ষা দিয়াই নাছিলোঁ আচলতে। এইবাৰ কি হ'ল, ফৰেনাৰ ট্ৰিবিউনেলৰ পৰীক্ষাটো দিবলৈ আহিলোঁ। 2019 চনৰ 13 জুনত এড দিলে। পৰীক্ষাৰ লাষ্ট ডেট দিছিলে 30 জুন, ফৰ্ম ফিল আপৰ অনলাইন ফৰ্ম ফিল আপ হৈছিলে। পৰীক্ষাটো এড দিছিলে হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টে, আৰু পৰীক্ষাটো গোটেই কণ্ডাক্ট কৰিছিলে আপোনাৰ SLPRBA, ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডে সম্পূৰ্ণ পৰীক্ষাটো নিৰীক্ষণ কৰিছিলে। আৰু তাত অৱতীৰ্ণ হৈছিলে 2 লক্ষাধিক নিবনুৱা, 2.5 লাখ ল'ৰা ছোৱালীয়ে সেই পৰীক্ষাটোৰ বাবে পৰীক্ষাটো দিছিলে। তাৰ পাছত একেবাৰে লৰালৰিকে আগষ্ট মাহৰ মুঠতে 11-12 ঠিক তেনেকুৱা সময়তে আমাৰ পাতিলে ৰিটেন। আমি দিবলৈ আহিলোঁ ৰিটেন। সমগ্ৰ অসমৰ প্ৰায় 2.5 লাখ ল'ৰা ছোৱালীয়ে গৈ পেলাই লৰালৰিকৈ দিলে ৰিটেন দিয়াৰ পাছত আমাৰ তাৰ পৰা চিলেকশ্যন হৈ পেলাই আকৌ আমাক মাতিলে 31 আগষ্টৰ দিনাখনৰ বাবে, যে আমাৰ 31 আগষ্টৰ দিনা যিদিনাখন সম্পূৰ্ণ খচৰাখন প্ৰকাশ পাইছিলে, NRCৰ যিখন প্ৰকাশ পাইছিলে, সেইদিনাখন আমাৰ পাতিলে প্ৰেক্টিকেল। আমি সকলোৱে আহি পেলাই যিখিনি চিলেক্টেড হ'লোঁ, আমি আহি পেলাই প্ৰেক্টিকেল দিলোঁহে। ইমান লৰালৰিকৈ ৰিটেনো হ'ল, প্ৰেক্টিকেলো হ'ল। তাৰ পাছত আমাৰ ৰিজাল্ট দিলে আপোনাৰ 19 ছেপ্টেম্বৰত। 19 ছেপ্টেম্বৰ ৰিজাল্টত ওলাল যে যি 2 লক্ষাধিক ল'ৰা ছোৱালীয়ে দিছিলে, যোনে পৰীক্ষা দিছিলে, তাৰ মাজত চিলেকশ্যন পালোঁ আমি মাত্ৰ 1600 ল'ৰা ছোৱালীয়ে। যে সেই মেৰিট লিষ্টখন, ফাইনেল মেৰিট লিষ্ট, সেইখন আপোনালোকে যদি নেটতো চাৰ্চ কৰে তেনেহ'লে পাব যে ফাইনেল মেৰিট লিষ্ট বুলি আছে সেইখন। যে দেখা পালোঁ আমি ফাইনেল মেৰিট লিষ্ট, ওপৰত যিহেতু লিখা আছে, তেনেহ'লে আমি ভাবিলোঁ আৰে আমাৰতো মেৰিট লিষ্টত নাম ওলাল, গতিকে আমি নিশ্চয় চাকৰিটো পাম। কাৰণ তেনেকুৱাতো কোনো কাহিনী আজিলৈকে ঘটাই নাই যে ল'ৰা ছোৱালীৰ নাম প্ৰকাশ পোৱাৰ পাছত যে তেওঁলোকে আৰু আজি এনেধৰণে যে সংবাদ মাধ্যমৰ সন্মুখত এনেধৰণে বহিব লাগিব, তেনেকুৱা হয়তো পৰিৱেশৰ আমি কোনোদিন কল্পনাই কৰা নাছিলোঁ। তাৰ পাছত অসম আহিলোঁ। অসম আহি পেলাই যেতিয়া চিলেকশ্যন পালোঁ, মই য'ত হায়দৰাবাদত কাম কৰি আছিলোঁ তাৰ পৰা মই ৰিজাইন দিলোঁ। ৰিজাইন দি পেলাই গুৱাহাটী পালোঁহি। গুৱাহাটী আহি পাই পেলাই শান্তিৰে ঘৰলৈ গ'লোঁ। ঘৰত এমাহ কটালোঁ, 2 মাহ কটালোঁ, 3 মাহ কটালোঁ, 4 মাহ কটালোঁ, 5 মাহ কটালোঁ। এইটো ফেব্ৰুৱাৰী মাহ, 5 মাহো শেষ হওঁ আজিলৈকে আমি কোনো ধৰণৰ নিযুক্তি লাভ নকৰিলোঁ, আৰু চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আমি নটিফিকেশ্যন নাপালোঁ। ইমান দিনে এই যে 5 মাহে আমি খুব ধৈৰ্যৰে বহি আছিলোঁ ঘৰত। এইটো কাৰণে বহি আছিলোঁ যে নিশ্চয় হ'ব আহিব আমালৈ বুলি কিবা এটা ইনফৰমেশ্যন। উপায় নোহোৱাত বিভিন্নজন ল'ৰা ছোৱালী নিজে গৈ ছেক্ৰেটেৰিয়েটত গৈ খবৰ ল'বলৈ গৈছিলে। মাজতে এটা গ্ৰুপ গ'ল খবৰ ল'বলৈ।
মই অৱশ্যে সেই গ্ৰুপটোত যোৱা নাছিলোঁ মই বিভিন্ন ধৰণে মানে বিভিন্ন মানুহৰ মাধ্যমেৰে খা খবৰ লগাই আছিলোঁ সেই গ্ৰুপটো গ'ল সেই গ্ৰুপটো যাওঁতে তাত দিছপুৰে তেওঁলোকক খবৰ দি পঠিয়ালে তোমালোক মানে আমাৰ ৰাজ্য চৰকাৰে আমাৰ চৰকাৰে NRC-খন নামানে এতিয়া NRC যদি নহয় তাৰ মানে FT হোৱাৰো কোনো কথা নাই আৰু তাৰ মানে তোমালোকে বেলেগত মাথা মাৰা মানে চিধা চিধিকে কৈ দিলে যে এয়া চাকৰি নহয় তোমালোকে কোনোবা এজন বিষয়াই ক'লে মানে CM ব্লকৰ কোনোবা এজন বিষয়াই ক'লে সেই ল'ৰা ছোৱালী মানে কেইজনক তেওঁলোকে যে বাহিৰলৈ ওলাই আহিল ছেক্ৰেটেৰিয়েটৰ মই বাহিৰতে ৰৈ আছিলোঁ মই সুধিলোঁ কি হ'ল বোলে এনেকৈ ক'লে কোৱাৰ লগে লগে হাহাকাৰ মানে এনেকুৱা ফিল হৈছে যেন 5 মাহ আমাৰ সময় গ'ল আমাৰ চিন্তাটো আমাৰ ইমান দিনে ভাবি থকা যিখন সপোন মানে এটা প্লেনিঙৰ মাধ্যমেৰে আমাৰ জীৱনটো আগবাঢ়ে সেই প্লেনিংটো সম্পূৰ্ণ ধ্বংস হ'ল আৰু চাওক এটা কথা চাওকচোন ৰাজদীপ দা এই যে 2.5 লাখৰ পৰাহে কিন্তু 1600 ল'ৰা ছোৱালী গতিকে 1600 ল'ৰা ছোৱালী নিশ্চিতভাৱে মেধাৱী ল'ৰা ছোৱালী এই 1600 ল'ৰা ছোৱালীৰ ভিতৰত এনেকুৱা ল'ৰা ছোৱালী আছে যোনে ইঞ্জিনিয়াৰিং কমপ্লিট কৰি আহিছে মই সাংবাদিকতাত মাষ্টাৰ ডিগ্ৰী কৰিছোঁ ঠিক এনেকুৱা বিভিন্ন ডিপাৰ্টমেণ্টৰ ল'ৰা ছোৱালী আছে প্ৰত্যেকৰে মূৰত মানে এজন সৰক্ষণ ভাঙি পৰিল যে কি কৰিম এতিয়া এনেকৈ ধৰণটো কৈ দিলে চাকৰি এৰি অহা মানুহ কিন্তু বহুত আছে বেলেগ চাকৰি এৰি অহা বেলেগ ঠাইত চাকৰি কৰি থকা মই কেইবাজনে বাৰ্তা প্ৰেৰণ কৰিছে বহুত আছে এতিয়া লাইভ আপডেট ইনচিকিউৰ জোন এটাৰ পৰা আমাক পেলাই দিলে ইনচিকিউৰ জোন এটাত য'ত এই মুহূৰ্তত আমি কাৰো ওচৰত মানে উত্তৰ দিবও নোৱাৰো উভতি যাবও নোৱাৰো কোনোটো দিশে কি কৰিম আৰু মোৰ বোধৰে এনেকুৱা পৰিৱেশ পৰিস্থিতিৰ মানে সৃষ্টি হ'লেই চাগে বিভিন্নজনে যে বেয়া নেগেটিভ কিবা এটা যে ডিচিজন লয় এনেবোৰ কাৰণতে চাগে নতুনকৈ যে সন্ত্ৰাসবাদ বোলা বস্তু এটাৰ সৃষ্টি হয় চাগে এনেধৰণৰ কাৰণৰ কাৰণে আৰু এনেধৰণৰ কাৰণৰ বাবে যে আত্মজাহ বা বিভিন্ন ধৰণৰ নেগেটিভ কিবা এটা কৰিবলগীয়া হয় এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ বাবে আপোনালোকে আপুনি যিহেতু শাসকীয় দলৰ এগৰাকী মুখপাত্ৰ যি হ'লেও আপোনালোকে চৰকাৰখনক প্ৰত্যেকটো কথাৰে আপোনালোকে নিশ্চয় আপডেট দি থাকে আপডেট লৈ থাকে এইখিনি কথাটো কৈ লওঁ এতিয়া মই শাসকীয় দলৰ মুখপাত্ৰ বা চৰকাৰী এখন আসনত প্ৰতিষ্ঠিত হ'ল বুলি DGৰ কথাটো যে মই অপ'জ কৰি মই যুক্তি সাব্যস্ত কৰি ল'ম তেনেকুৱা মানসিকতা আমাৰ দলৰ কাৰো নাই সৰ্বানন্দ সোণোৱালৰ পৰা আমালৈকে তেখেতৰ এটা বা এই মুহূৰ্তত চাই থকা 1600 সফল পৰীক্ষাৰ্থীৰ প্ৰত্যেকগৰাকী পৰিয়ালেহে অনুভৱ কৰিছে কেনেকুৱা হ'ব পাৰে কিন্তু এতিয়া গতিকে সেই কথাটোত মই যুক্তিৰে এটা খনন কৰি যাম নাই এই জাতীয় নহয় ভাৰতীয় জনতা পাৰ্টীৰ মানুহে আমাক এইটো শিক্ষা দিয়া নাই গতিকে তেখেতৰ ইম'চনটো যুক্তিযুক্ততাক মই শ্ৰদ্ধা জনাই এটা কথা ক'ব বিচাৰিছোঁ দিছপুৰৰ কোন ব্লকৰ কোন অফিচাৰে বা কেনেকৈ কৈছে মই নাজানো অফিচিয়েলি ৱেডাৰ হি ইজ অথৰাইজ টু স্পীক অন বিহাফ অফ দ্য গভৰ্ণমেণ্ট মই নাজানো গতিকে সেই কথাটোত মই তেখেতক কম্পিটেণ্ট অথৰিটিক তেখেতসকলক লগ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু বিষয়টোৰ একেবাৰে গভীৰতালৈ নোযোৱাকৈ টকশ্ব'ত আছোঁ বুলিয়ে মই কিবা এটা তেওঁৰ বিপক্ষে বা চৰকাৰ সপক্ষেখন তেনেধৰণৰ কথা নহয় কথাটো কিন্তু খুব গুৰুত্বপূৰ্ণ কাৰণ 1600 পৰীক্ষাৰ্থীয়ে কিয় নাপালে সেইটো কিবা ছাবজুডিচ নেকি মই সেইটো নাজানো হয়তো কোৰ্টত কিবা আছে নেকি মই নাজানো তাৰ ভিতৰত এতিয়াও সুন্দৰভাৱে আশা আছে নেকি সেইটো মই নাজানো গতিকে সেই কথাটো আপুনি যিটো ক'ব বিচাৰিছে যে এই খুব সংবেদনশীল কথাটো যাতে উচ্চতম মহললৈ যায় সেই কথাটো এগৰাকী মুখপাত্ৰ হিচাপে মই দায়িত্ব লৈছোঁ কিন্তু এইটো কওঁ যে নিৰাশাক আমি অসমৰ ল'ৰা ছোৱালীয়ে লাচিতৰ ল'ৰা ছোৱালীক কেতিয়াও প্ৰশ্ৰয় দিব নালাগে 5 মাহ হৈ গৈছে ইয়াৰ অৰ্থটো নহয় যে 6ষ্ঠ মাহত মই আত্মহত্যা দিম এই কথাটো উচ্চ শিক্ষিত এগৰাকী ছোৱালীৰ পৰা মই নিবিচাৰোঁ মই উপমা কৰিছোঁ মই তেওঁক নিৰ্দেশন কৰাৰ কাৰণে খুব অতি সততাৰে অতি শ্ৰদ্ধা সহকাৰে তেখেতৰ মই অনুভূতি আৰু তেওঁ নিজেহে গম পাইছে এটা চাকৰি এৰি আহিছে গতিকে তাত মোৰ কোনো যুক্তি নৰজে আৰু এনে চাকৰি নহয় কোনো যুক্তি নৰজে তেখেতৰ ব্যক্তিগতভাৱেও জানো কিন্তু মই চাকৰি এৰি এগৰাকী লেট মি ফিনিছ গতিকে কোনো যুক্তিৰ কথা নাই ইয়াত তেওঁৰ পৰিয়ালটো বা তেওঁ 2 লাখ ছাত্ৰ ছাত্ৰীৰ ভিতৰত 1600 মেধাৱী ছাত্ৰ ছাত্ৰী লিষ্টত ওলাই গ'ল তেওঁলোকে অনুভৱ কৰে কি গতিকে তাত মই ওপৰতে কথা এটা নকওঁ কিন্তু মই কৈছোঁ যে এই কথাখিনি আমি আকৌ কম আৰু এইটো কথা ঠিক যে মই ডেফ্টলৈ যোৱাৰ এবাৰ নাজানো আমি হয়তো ছাবজুডিচ নেকি কোৰ্টত কিবা কেছ চলি আছে নেকি সেইটো নাজানো বা চৰকাৰ কিজানি 7ম মাহত দিবও পাৰে ইতিবাচক কথা এটাও থাকিব পাৰে সেইটো নাজানো গতিকে এই খুব সংবেদনশীল কথাটো আপুনি বা আপোনাৰ আমাৰ যি 1600 পৰিয়াল আছে সকলোকে শ্ৰদ্ধা জনাইছোঁ আমি এই ক্ষেত্ৰত চৰকাৰে আকৌ নিৰ্বাচনৰ আগে মই মূল কথাটোলৈ আহি আছোঁ যে এই বিষয়টো চাওক এই 1600 পদৰ কথাটো বুলিয়েই নহয় আপুনি নিশ্চয় অৱগত যে 1958টা APDCLৰ বিভিন্ন পৰ্যায়ৰ পদ সেই পদখিনিক লৈ যিটো খেলিমেলি হ'ল হয় সেই খেলিমেলিটো সন্দৰ্ভতো মই আপোনাক কেইটামান কথা সুধিম তাৰ লগতে অসম আৰক্ষীৰ ভালেমান পদ এতিয়াও তেওঁলোকৰ পৰা আবেদন নিবেদন আহিল তেওঁলোকে বহুতে ট্ৰেজাৰী চালান কাটি টকা জমা দিছে
আজি মোলৈ এজনে কৈছে যে গ্ৰাম সেৱকৰ কৃষি বিভাগৰ অধীনৰ গ্ৰাম সেৱকৰ কাৰণে 300 টকাকৈ তেওঁলোকে ডিমাণ্ড ড্ৰাফ্ট তেওঁলোকে গাঁঠি দিছিল, চাকৰিত আবেদন কৰিছিল, পৰীক্ষাও অনুষ্ঠিত হোৱা নাই। কম ডাঙৰ কথা নহয়, সকলোৱে আশা কৰিছে। মই আপোনাৰ কাষলৈ আহি আছো মই আপোনাক সময় দিম, কাৰণ আমি ইয়াত অন্য ধৰণৰ হৈচৈ হোৱা এটা পৰিৱেশ নহয়, সংবেদনশীল এটা বিষয়। গতিকে এই বিষয়টোত আমি যুক্তিযুক্ততাৰে আমি কথাখিনি আপোনালোকৰ পৰাও জানিব খুজিম, আমিও উপস্থাপন কৰিব।